Firefly Filmsৰ তৰফৰ পৰা লৈ আহিছো storypro.com নমস্কাৰ মই সুপ্ৰভাত storypro.com-ত আপোনালোকে শুনিবলৈ পাব নতুন নতুন ধৰণৰ কাহিনী যেনে লাভ ষ্টৰী থ্ৰিলাৰ ষ্টৰী ঘোষ্ট ষ্টৰী আৰু বহুত আমাৰ কাহিনীবোৰ এতিয়া শুনিবলৈ পাব এক্সক্লুসিভলি স্পটিফাইত আৰু দেৰি নকৰি অন কৰি দিয়ক নটিফিকেশন আৰু চেনেলটোত বজাই দিয়ক বেল আইকন আজিৰ কাহিনীৰ নাম টিকু যোৱা শনিবাৰে ক্ৰিকেট খেলিব নোৱাৰাৰ দুখ পাহৰি গৈছো আমি কেৱল মাত্ৰ এটা মোবাইলৰ ওপৰত ভিত্তি কৰি আজিকালি হয়তো সময়বোৰ কেনেকৈ পাৰ হৈ যায় আমি নিজেও গম নাপাওঁ কিন্তু আজি মই যি কাহিনী লৈ আহিছো হিয়া কোনো বনোৱা কাহিনী নহয় হিয়া এক সঁচা অলৌকিক কাহিনী হি মোৰ টিকু নহয় তেনেহলে আহকচোন আজিৰ কাহিনীত শুনো কেনেকৈ আমাৰ জগতৰ মাজতো থাকিব পাৰে এনেকুৱা এক প্ৰজাতি যোনে কোনো মুখা নিপিন্ধে এনেকুৱা এক ৰহস্যময় ঘটনাৰ কথা যি জড়িত হৈ আছে 12 বছৰীয়া এজন ল'ৰাৰ লগত টিকু কেনেকৈ টিকুৱে বিচাৰি উলিয়াইছে আমাৰ জগতত থকা কিছুমান পৰজীৱীৰ ঠিকনা আৰু কিয় তাৰ মাকে কয় সি মোৰ টিকু নহয় আৰম্ভ হ'ব গৈ আছে টিকু এই কাহিনীবোৰ কাল্পনিক জগতৰ লগত জড়িত থকা কাহিনী শুনি ভাল পোৱা মানুহৰ বাবে অবাস্তৱিকতাত প্ৰশ্ন কৰা মানুহবোৰ যাতে বেয়া নাপাওক তাৰে প্ৰচেষ্টাত আৰম্ভ কৰিব গৈ আছো সি মোৰ টিকু নহয় মিষ্টেৰিয়াছ প্লেচেছ ইন নৰ্থ ইষ্ট নাম লিখা কিতাপখনৰ ওপৰত হাত থৈ কলম ঘূৰাই ঘূৰাই কিবা এটা চিন্তা কৰি আছিল ডক্টৰ বৰাই আজি চেম্বাৰৰ ভিতৰত সিমান এটা ভিৰ নাই নিজৰ কেবিনত বহি থকা পেচেণ্টৰ কথাৰ মাজত ৱালত ওলমি থকা চিচিটিভি মনিটৰত চকু বাৰ বাৰ ঘূৰাই আছে ডক্টৰ বৰাই বিচাৰি ফুৰিছে আজিৰ স্পেচিয়েল পেচেণ্ট হঠাৎ তেখেতৰ চকু পৰিল ৱেইটিং এৰিয়াত চেম্বাৰত বেছি মানুহ নথকাৰ পিছতো ৱেইটিং সোফাৰ একেবাৰে চুকত বহি আছে এগৰাকী মহিলা বয়স 40ৰ ওচৰা-ওচৰি হ'ব অনিদ্ৰাৰ ভাৱ আৰু এক বিচিত্ৰ চিন্তাৰ সৈতে ৰৈ আছে মহিলাগৰাকী যে কেতিয়া ডক্টৰে মাতিব আৰু কেবিনৰ ভিতৰত সোমাই আহিব তেখেত এক দৃষ্টিৰে তলৰ ফালে চাই আছে যেন মনোযোগেৰে কিবা এটা ভাবি আছে আচলতে ডক্টৰ বৰাৰ এক বিশেষ কৌশল আছে তেখেতৰ পৰ্যবেক্ষণ ক্ষমতা একেবাৰে কাৰৰ দৰে লক্ষ্য ভেদ কৰিহে দিব আজিৰ লক্ষ্য হৈ পৰিছে এই কৌতূহলী মহিলা কিন্তু এটা বস্তু লক্ষ্য কৰি বৰ আচৰিত হ'ল মহিলাগৰাকী মাজে মাজে কিবা কঁপি উঠিছে যেন ডাঙৰ কিবা মানসিক ৰোগত আক্ৰান্ত হৈ আছে তেখেত এয়া অনুমান কৰিয়ে ওচৰত থকা এছিষ্টেণ্ট শ্ৰাৱণীক ইশাৰা দিলে ওলাই যাবলৈ ঘড়ীৰ ঘণ্টাৰ শব্দৰে বুজাই দিলে দুপৰীয়া 2টা বাজিছে আৰু আজিৰ শেষ পেচেণ্ট বাহিৰত বহি থকা সেই মহিলাগৰাকী টেবুলত থকা বেল বজাই তাৰ পাছৰ পেচেণ্টক পঠাবলৈ আদেশ দিলে ডক্টৰ বৰাই আকৌ এবাৰ চিচিটিভিৰ ফালে চাওঁতে দেখিলে যে মহিলাগৰাকীৰ কোনো গতিবিধি নাই বেলটো যে তেখেতক উদ্দেশ্য কৰিয়ে বজোৱা গৈছে সেয়া যেন তেখেত শুনিয়ে বা বুজিয়ে নাপালে সাধাৰণতে এনেকুৱা নহয় বেল বজোৱাৰ লগে লগে নেক্সট পেচেণ্ট উত্তেজিতভাৱে সোমাই আহে ডক্টৰ কেবিনত কিন্তু এয়া দেখোন ওলোটা ডক্টৰ বৰাৰ কেবিনৰ পৰা এছিষ্টেণ্ট শ্ৰাৱণী ওলাই আহিলে মহিলাগৰাকীৰ ওচৰত গৈ ৰলে এইবাৰ মহিলাগৰাকী মূৰ তুলি চালে শ্ৰাৱণীৰ ফালে শ্ৰাৱণী বৰ ধুনীয়া ছোৱালী নৰ্মেলি ইমান ধুনীয়া ছোৱালীজনীয়ে উঠত হাঁহি লৈ থাকিব লাগে কিন্তু নাই হাঁহিৰ সলনিত আছে এক অনুভূতি চিন্তা আৰু অভাৱৰ চাপ গালৰ কাষত চাগে জন্মৰ দাগ নহলে তেজ জমিছে তাইলৈ চাই চাই মানুহগৰাকী কাপোৰৰ বেগখন কান্ধত লৈ থিয় হ'ল আৰু লাহে লাহে আগবাঢ়িলে ডক্টৰৰ কেবিনৰ ফালে আপুনি আহক বহক ডক্টৰ বৰাই কোৱাৰ আগতে মহিলাগৰাকীয়ে চেয়াৰখন টানি লৈ তাতে বহি ৰ'ল বহিয়ে কিছু সময় বিভ্ৰান্তভাৱে চালে ডক্টৰৰ ফালে সম্ভৱতঃ কি ক'ব সেয়া বুজি উঠিব পৰা নাই তেখেত ডক্টৰে একেৰাহে মহিলাৰ ফালে চাই থাকি প্ৰত্যেকটো বিহেভিয়াৰ নটিচ কৰিবলৈ ধৰিলে ডিপ্ৰেছনৰ লক্ষণ স্পষ্ট
কিন্তু আৰু কিবা এটা আছিলে তেখেতৰ বিহেভিয়াৰত যি ধৰিব পাৰি থকা নাই ডক্টৰ বৰাই এইবাৰ ডক্টৰে আকৌ সুধিলে মেম কওক কি ক'ব খুজিছে ডক্টৰৰ মাতত উচপ খাই উঠিল মহিলা জ্ঞান ঘূৰাই পালে আৰু ক'লে সৰি ছাৰ আপুনি কিবা কাৰণত ভয় খাই আছে নেকি লওক পানী লওক পানীৰ গ্লাছটো আগুৱাই দি ডক্টৰে প্ৰশ্ন কৰিলে ঢাকনটো উঠাই একে উশাহত গোটেই পানীখিনি খাই উঠি ঠক কৰি গ্লাছখন টেবুলত থৈ দিলে মহিলাগৰাকী পেচেণ্ট ৰেজিষ্টাৰৰ মতে এখেতৰ নাম হৈছে সংগীতা দেৱী গোটেই দিন ভৰি পেচেণ্ট চাই উঠাৰ পিছত বৰাৰ ঘৰৰ পৰা ফোন আহিছে বহুবাৰ হাইপাৰগ্লাইচেমিয়াৰ বাবে ডক্টৰৰ খোৱা বোৱাৰ সময় একেবাৰে সঠিক হৈ থাকিব লাগে আজি লেট হৈ গ'ল কিন্তু সাইকিয়াট্ৰিষ্টৰ কামটো তেনেকুৱাই সেইবাবে দৌৰাদৌৰি কৰাটো ভুল হ'ব সংগীতা দেৱীয়ে হঠাৎ কৈ উঠিলে আচ্ছা ছাৰ আপোনাক মোক চাই পাগল বুলি লাগি আছে হয়তো ন নাই তেনেকুৱাতো একো নাই আপোনাক কোনে কৈছিল ৰেডাৰ আই উড চে ইউ আৰ এ ভেৰি ইণ্টেলিজেণ্ট এণ্ড অপটিমিষ্টিক পাৰ্চন আপুনি আৰামছে ক'ব পাৰে মোক জানেনে আচলতে প্ৰব্লেমটো মোক লৈ নহয় ছাৰ মোৰ 12 বছৰীয়া ল'ৰাটোক লৈ টিকু আপোনাৰ ল'ৰা কি ধৰণৰ প্ৰব্লেম অলপ খোলাকৈ কওকচোন আচলতে মই আপোনাক সঁচাকৈ কৈ আছোঁ আপুনি হয়তো বুজিব ছাৰ সি মোৰ ল'ৰা নহয় বিশ্বাস কৰক ছাৰ মোক কোনো বিশ্বাস কৰিয়ে থকা নাই সি মোৰ টিকু নহয় সি বেলেগ কোনোবা ৰ'ব আপুনিয়ে ক'লে দেখোন যে প্ৰব্লেমটো আপোনাক লৈ নহয় আপোনাৰ ল'ৰাক লৈ আকৌ কৈ আছে সি আপোনাৰ ল'ৰা নহয় ৰ'ব আপুনি উত্তেজিত নহ'ব এটা কাম কৰক ডাঙৰকৈ উশাহ লওকচোন নাকেৰে উশাহ লওক এতিয়া মুখেৰে এৰক এনেকৈ 2-3 বাৰমান কৰকচোন এইবাৰ অলপ ঠিক লাগিছে 2 হাত মুখৰ ওপৰত চেপি ধৰি সংগীতাই নিজক অলপ সময় দিলে এইবাৰ অলপমান স্থিৰ হৈ ক'ব ধৰিলে আই এম ৰিয়েলি চৰি ছাৰ আচলতে মই অলপ ডিষ্টাৰ্ব হৈ আছোঁ মই বাৰু আপোনাক প্ৰথমৰ পৰা চব কথাবোৰ খুলি কৈ আছোঁ ডক্টৰ বৰাই ৱাল ক্লকখনৰ ফালে এবাৰ চকু ঘূৰাই চালে তাৰপিছত ডাঙৰকৈ উশাহ লৈ মূৰ জোকাৰি সঁহাৰি জনালে বাৰু ঠিক আছে কওকচোন সংগীতাই ক'ব ধৰিলে মোৰ ল'ৰা টিকু বয়স হ'ব 12 পঢ়া হওক বা যিকোনো খেল হওক চবতে ফাৰ্ষ্ট কেতিয়াও ছেকেণ্ড নাহে তাৰ চবতছে পচন্দৰ গেম হৈছে কুইজ কণ্টেষ্ট স্কুলৰ পৰা তেনেকুৱা কোনো কুইজৰ গ্ৰুপ হোৱাই নাই য'ত টিকু নাছিলে 3 মাহমান আগতে স্কুলৰ পৰা এটা কুইজ কণ্টেষ্টৰ বাবে সিহঁত 5 জনক লৈ যোৱা হৈছিলে মেঘালয়ৰ এখন স্কুলত 2 ৰাতি আৰু 3 দিনৰ টুৰ আছিলে তাতে স্কুলৰ হোষ্টেলৰ এটা ঘৰত সিহঁতক থকাৰ ব্যৱস্থা কৰা হৈছিলে এটা ডৰ্মিটৰীত ল'ৰা ছোৱালীবোৰ আৰু লগৰ এটা ৰুমত 2জন টিচাৰ কথা আছিল সিহঁতি যোনদিনা গৈ পাব সিদিনা ৰাতি ৰেষ্ট লৈ পিছদিনা ৰাতিপুৱাৰ পৰাই অনুষ্ঠান আৰম্ভ হ'ব গোটেই দিন এটাৰ পিছত এটা ৰাউণ্ড কমপ্লিট হোৱাৰ পিছত সিহঁতক বিজয়ী ঘোষণা কৰা হ'ল তাৰপিছত কথা হৈছিল যে ল'ৰা ছোৱালীৰ গ্ৰুপ লৈ ওলাই গৈ কেইটামান জেগা ফুৰাই আনি সিহঁতি উভতি আহিব গুৱাহাটীলৈ যোনদিনা সিহঁতি গৈ পালে সিদিনা সন্ধিয়া মোৰ লগত ফোনত কথা হৈছিল টিকুৰ বাছ সেয়াই শেষ ফোন তাৰ পিছদিনা মই আৰু টিকুৰ দেউতাই গোটেই দিন টেনশ্যনত কটাইছোঁ প্ৰগ্ৰামত ফ'কাছ বজাই ৰাখক বুলি ময়ো ফোন নকৰিলোঁ ৰাতি 2জনে চিন্তা কৰিলোঁ যেনেকৈ আমি নেটৱৰ্কৰ বাবে কণ্টেক্ট কৰিব পৰা নাই ঠিক চাগে তেনেদৰেই সিহঁতিও কানেকশ্যন নাই পোৱা ৰাতি একো নোখোৱাকৈ আমি শুই গ'লোঁ মাজনিশা হঠাৎ টিকুৰ টিচাৰৰ ফোন আহিল দৌৰাদৌৰিকৈ উঠি গৈ ফোন তুলিলোঁ আৰু এই খবৰ পালোঁ যোৱা কালিৰ পৰা টিকু হেৰাই গৈছে তাক বোলে বিচাৰি নাই পোৱা গোটেই স্কুল তন্ন কৰি বিচাৰি পিছতো তাৰ কোনো সন্ধান নাই পোৱা গোটেই দিন থানা পুলিচ কৰি বহুত খোজাৰ পিছতো একো খবৰ নাপাই সিহঁতি আমাক জনাই আছে বাকী ল'ৰা ছোৱালীবোৰৰ পেৰেণ্টছ সিহঁতক গৈ লৈ আনিলে আমিও সেইদিনাই গুচি গ'লোঁ টিচাৰক অলপমান ইনভেষ্টিগেশ্যন কৰি সিহঁতকো ঘূৰি যোৱাৰ অনুমতি দিলে পুলিচে কিন্তু এটা সময়ত
পুলিচেও হাত ভাঙি দিলে ঘটনাটো কেইদিনমান ধৰি খবৰ কাগজতো ঘূৰি আছিল কিন্তু চবৰ লগত যেনেকুৱা হৈ থাকে তেনেদৰেই সকলোৱে আমাকো পাহৰি গ'ল আমাৰ ল'ৰা টিকুৰ কেছটোও পাহৰি গ'ল কিন্তু মই আৰু টিকুৰ দেউতাই পাগলৰ দৰে যোৱা 1.5 মাহ ধৰি বিচাৰি ফুৰিছোঁ ক'ত নগ'লোঁ আমি ৰেলৱে ষ্টেচন বাছ ষ্টেচন পাৰ্ক মাৰ্কেট প্লেচেছ চবতে বিচাৰিছোঁ কিন্তু নাই পোৱা এখেতে মিনিষ্টাৰ ফ্ৰেণ্ড এজনকো হেল্প বিচাৰিছিলে কিন্তু নাই আমাক খালী হাতেৰে উভতি আহিব লগা হ'ল প্ৰায় 2 মাহ যোৱাৰ পিছত এদিন আমি ঘৰত ঘূৰি আহিবলৈ বাধ্য হৈ গ'লোঁ খালী ঘৰ অবিৰত নিস্তব্ধতা সেই নিস্তব্ধতাই আমাক বলিয়া কৰি তুলিছিল কেতিয়াবা কেতিয়াবা সিজনে সিজনক সাৱটি ধৰি চিঞৰি কান্দিছিলে নিজৰ সন্তানে হেৰাই যোৱাৰ দুখ চবেই বুজি নাপায় ছাৰ যাৰ লগত হৈছে সিহঁতিহে বুজি পায় তেখেত অফিচলৈ গৈ অলপ হ'লেও ব্যস্ততাৰ লগত জড়িত থাকিব পাৰিছে কিন্তু মোৰতো দিন ৰাতি চব এন্ধাৰত হেৰাই গ'ল ছাৰ এনেকৈ আৰু 10 দিন গুচি গ'ল তাৰপিছত টিকু ঘূৰি আহিল যেনেকৈ হঠাৎ গুচি গৈছিলে ঠিক তেনেদৰেই হঠাৎ গুচি আহিল ঘূৰি আহিল অকলে মানে মনোযোগেৰে শুনি থকা ডক্টৰ বৰাই উত্তেজিতভাৱে সুধিলে আৰু সংগীতাই মূৰ তুলি উত্তৰ দিলে সেয়াইতো ৰহস্য ছাৰ সি এতিয়ালৈকে কৈ উঠিব পৰা নাই মাজৰাতি এদিন দৰজাৰ ধপধপনি শব্দ হ'ল দৌৰি গৈ দৰজা খুলি দেখিলোঁ দৰজাৰ একেবাৰে মুখৰ পকাত বহি আছে টিকু কিন্তু ছাৰ বিশ্বাস কৰক সেই মুহূৰ্তৰ পৰাই মোৰ বুকুত সোমাই গৈছে এক যন্ত্ৰণা সেই হাৰামী চকুৰ দৃষ্টি মোৰ টিকুৰ কেতিয়াও হ'ব নোৱাৰে মই দৰজা খুলি দিয়াৰ লগে লগে লাহে লাহে উঠি থিয় হৈ ধীৰ গতিত আগবাঢ়িলে ঘৰৰ ভিতৰলৈ দৰজা খোলাৰ আগত লাইটটো জ্বলাইছিলোঁ সেইবাবে তাতেই দেখা পালোঁ সিবোৰ ক্ষীণাই গৈছে ইমান দিন আগতে যি ড্ৰেছ পিন্ধাই পঠাইছিলোঁ মানে স্কুল ইউনিফৰ্ম সেয়া পিন্ধনতে আছে কিন্তু ক্ষীণাই যোৱাৰ বাবে আৰু লেতেৰা লাগি থকাৰ বাবে তাক দেখাত বৰ অদ্ভুত লাগিছিলে সিমান দিনৰ প্ৰচেষ্টাৰ পিছত যেতিয়া টিকু ঘূৰি আহিলে মোৰ সুখী হ'ব লাগে ন কিন্তু বিশ্বাস কৰক ছাৰ মনৰ ভিতৰতে কিবা এটা বস্তুৱে যেন খামোচ মাৰি ধৰিছে মোৰ ওচৰেৰে পাৰ হৈ গৈ নিজৰ ৰুমৰ ভিতৰত গৈ বন্ধ কৰি দিলে দৰজা মই মাতিব গৈছিলোঁ কিন্তু টিকুৰ দেউতাই ৰখাই দিলে মোক ক'লে ইমান ৰাতি একো নুসুধিবা আজি অলপমান আৰাম কৰকহি কালি ৰাতিপুৱা যি সুধিব আছে সুধিবা গোটেই ৰাতিখন আমি আৰু ভালদৰে শুব নোৱাৰিলোঁ এক দুশ্চিন্তা মনত কিয় ঘৰ কৰিলে বুজি নাপালোঁ আনন্দতছে বেছি এক অদ্ভুত অনুভূতি সেই ইমান দিন আগত নিৰুদ্দেশ হোৱা ল'ৰাজন হঠাৎ এনেকৈ অকলে কেনেকৈ ঘূৰি আহিব পাৰে ইমান দিন সি ক'ত আছিলে কিন্তু তাৰ পিছদিনা কিয় আজিলৈকে তাৰ মুখৰ পৰা এটা কথাও ওলোৱা নাই সুধিলে মাথো কয় সি বোলে এক এন্ধাৰ গুহাৰ ভিতৰলৈ সোমাই গৈছিলে ইমান দিন যে মাজত গুচি গ'ল সি বোলে একোৱে নাজানে এইবোৰৰ মাজতে বোলে সি একো খোৱাও নাই এইবোৰ কেতিয়াবা সম্ভৱ নেকি ছাৰ আপুনিয়ে কওক কেনেকৈ সম্ভৱ কওকচোন এটা সৰু ল'ৰাজনে 2 মাহ ধৰি একো খোৱা নাই একো কৰা নাই তাৰ স্মৃতি এনেকৈ কেনেকৈ হ্ৰাস পাব পাৰে হা বাছ এটা কথাই কয় এন্ধাৰ এখন সুৰংগৰ ভিতৰত সি সোমাই আছিলে আপুনি যি কৈ আছে আৰু আপোনাৰ ল'ৰাৰো যদি কথা একেবাৰে সঠিক হয় তেতিয়াহ'লে ঘটনাটো ৰহস্যময় ৰহস্য ছাৰ ৰহস্যৰ আৰম্ভণি ক'ব পাৰে তাৰ পিছৰ পৰা ডেইলি মই অলপকৈ বুজি উঠিছোঁ যে যি ল'ৰাক মই পঠাইছিলোঁ সেই ল'ৰা সি নহয় সি মোৰ টিকু নহয় ছাৰ মোৰ টিকুৱে জ্বলা খাবই নোৱাৰিছিলে কিন্তু ই ভোট জ্বলা একেবাৰে 4-5টামানকৈ খায় টিকুৰ হবি আছিল নতুন গল্প পঢ়া কমিক্স পঢ়া
কিন্তু ই জানে ছাৰ মোৰ ল'ৰাটিকো কেতিয়াও অকলে ক'তো যোৱা নাছিলে কিন্তু এই ল'ৰাজন সদায় কেইঘণ্টাৰ বাবে ক'ৰবাত গুচি যায় ক'ত যায় কি কৰে কাক লগ কৰে আমি একোৱেই নাজানো সি কেতিয়াও নকয় মাত্ৰ সেয়াই নহয় ছাৰ সি গোটেই ৰাতি নুশুৱে জানে ঘৰখনৰ ইফালে সিফালে ঘূৰি ফুৰে সি মোৰ টিকু নহয় ছাৰ সি মোৰ টিকু নহয় মোৰ টিকু এনেকুৱা নাছিল ছাৰ চাওক সংগীতাজী টিকু ইমান দিন ক'ত আছিল কাৰ লগত আছিল সেয়া আমি একোৱেই নাজানো সেইবোৰ নাজানিলে তাৰ ব্যৱহাৰ এনেকুৱা কিয় হৈছে সেয়া কোৱাটো অলপ টান কিন্তু আপুনি যি কৈ আছে তাত মই ক'ৰবাত সঁচা বিচাৰি পাইছোঁ মোৰ ইমান দিনৰ এক্সপিৰিয়েঞ্চত বহুত বিচিত্ৰ কেছবোৰ পাইছোঁ বাছ এটা ট্ৰমাই মানুহৰ জীৱনৰ উদ্দেশ্য সলনি কৰি দিব পাৰে আপুনি উত্তেজিত হৈ একো সিদ্ধান্ত নল'ব তাৰ বাবে আপোনাক আমাৰ ঘৰত আহিব লাগিব ছাৰ কাৰণ এটাই যে সি মই বা দেউতাৰ বাহিৰে কাৰো লগত কথাই পাতিবলৈ সাজু নহয় আজি তাক লগতে লৈ আনিম বুলি ভাবিছিলোঁ কিন্তু কোনোমতেও ৰাজি নাই হোৱা আৰু তাৰ ভিতৰতো ডক্টৰ বৰাৰ চকু ৱাল ক্লকখনৰ ফালে চাই থকা দেখোঁতে সংগীতাই ৰৈ গ'ল ইংগিত বুজিব পাৰি সংগীতা আগতেই চেয়াৰখনৰ পৰা উঠি গ'ল কান্ধত বেগ লৈ ক'লে আজিৰ বাবে উঠিলোঁ ছাৰ আপোনাৰ যোৱাৰ আগতে কৈ যাওঁ আজিকালি টিকুৰ পৰা মোৰ ভয় আছে আমাৰ ভয় লগা হৈছে বেছি কাম নাথাকিলে তাৰ ঘৰত আমি নাযাওঁৱেই যদি বেছি কিবা দৰকাৰ হয় তেতিয়াহ'লে আমি তাকেই ভিতৰত মাতি পঠিয়াওঁ আপুনি যদি ঘৰলৈ আহে তেতিয়াহ'লে খুবেই ভাল হয় ছাৰ ধন্যবাদ হ'ব মই একচুৱেলি বুজি পাইছোঁ চাওক মোৰো অলপমান দেৰি হৈ আছে আৰু আজিৰ ছেশ্যনটো ইয়াতেই খতম কৰিছোঁ ঠিক আছে তেতিয়াহ'লে মই আপোনাৰ ঘৰলৈ যাম আপুনি মোৰ এছিষ্টেণ্টৰ ওচৰত নিজৰ ঠিকনা ফোন নম্বৰ এইবোৰ দি যাওক দুহাত জোৰ কৰি নমস্কাৰ জনাই সংগীতা ডক্টৰ চেম্বাৰৰ পৰা ওলাই গ'ল কেতিয়াবা পেচেণ্টৰ চাইক'লজিকেল ইছ্যু হয় তাক হেলুচিনেশ্যন বুলি কয় হঠাৎ কামাৰ মাত কাণলৈ অহা এন্ধাৰত মূৰ্তি দেখা পোৱা এনেকুৱা ধৰণৰ কেছবোৰ প্ৰায়ে দেখা পায় এইবাৰৰ কেছটোতো অলপমান ডাউট হৈছে ডক্টৰ বৰাৰ সেইবাবে টেবুলৰ ওপৰত থকা কীবৰ্ডখনত নিজৰ আঙুলি ঘূৰালে আৰু চাৰ্চ কৰিলে লিটল বয় মিছিং ইন মেঘালয়া কেছ আৰু টিপি দিলে চাৰ্চ বাটন এনেতে নেটত স্পীড থাকে কিন্তু আজি নেটপেক শেষ হৈছে চাগে ইমান শ্ল' কেতিয়াও হ'ব নোৱাৰে নিজৰ এছিষ্টেণ্টক মাতিবলৈ সাজু হৈয়ে আছিল ডক্টৰ বৰাই কিন্তু তেতিয়াই হঠাৎ দেখিলে স্ক্ৰীণত ৰিজাল্টছ ওলাইছে A mysterious case happened in Meghalaya. A boy with the age of 12 years from Guwahati gone missing in Meghalaya Jungle. Link to click কৰি দিয়াৰ লগে লগে ডিটেইলছ আহি গ'ল মনোযোগেৰে বহুত সময় ধৰি কেছ ষ্টাডি কৰিলে কিন্তু এটা বস্তু চাই বৰ আচৰিত লাগিল তাৰ আচলতে কেছটোৰ এণ্ডিং কোনেও লিখা নাই অলপ আগতে অহা সংগীতা মানে টিকুৰ মায়ে কৈছে টিকু ঘৰ গুচি আহিছে কিন্তু সি ঘৰলৈ উভতি অহাৰ কেছ কোনো নাজানে কোনো কাগজে লিখা নাই হঠাৎ তাৰ ফোন বাজি উঠিল ঘৰৰ পৰা ফোন আহিছে ডক্টৰ বৰা দৌৰাদৌৰিকৈ চেম্বাৰৰ পৰা ওলাই যায় চেম্বাৰ ঘৰ আৰু এই মেকানাইজ চিটিৰ ভিৰত কেনেকৈ সময় পাৰ হৈ যায় গমেই পোৱা নাযায় এইবাৰো একে হ'ল কেনেকৈ 10 দিন গুচি গ'ল ডক্টৰ বৰাই গমেই নাপালে এদিন মনত পৰোঁতে সংগীতাৰ ঘৰলৈ বুলি নিজেই গাড়ী লৈ ওলাই গ'ল আচলতে আমাৰ এই চ' কল ছ'চাইটিৰ এটা বেমাৰ আছে ব্যস্ততাৰ বেমাৰ ৰাতিপুৱা উঠাৰ পৰা ৰাতি বিচনাত শুৱালৈকে আমি সকলোৱে দুই ধৰণেৰে বিজি থাকোঁ একফালে হৈছে দৰকাৰী ব্যস্ততা আৰু আনফালে হৈছে অদৰকাৰী ব্যস্ততা মাথো এই ব্যস্ততাৰ কাৰণতে আমি প্ৰকৃতিৰ লগত কথা পাতিবলৈ অলপ সময় কম পাওঁ শনিবাৰে এছিষ্টেণ্ট শ্ৰাৱণীয়ে মনত কৰি দিলে যে সন্ধিয়া সংগীতাৰ ঘৰত ভিজিট কৰাৰ কথা আছিলে সংগীতা সেইদিনা এডভান্সো পে'মেণ্ট কৰি গৈছে এনেতে শনিবাৰে ডক্টৰ কোনো এপইণ্টমেণ্ট নাৰাখে কিন্তু স্পেচিয়েল কেছ থাকিলে এই ছেটাৰডে বা ছানডে বোলা দিনটোৰ বাহিৰে উপায় নাই শ্ৰাৱণী ৰাতিপুৱাৰ পৰাই সংগীতাৰ ঘৰলৈ ফোন কৰিবলৈ ট্ৰাই কৰি আছে কিন্তু কোনেও ফোন তোলা নাই এবাৰ দুবাৰ তুলিছে কিন্তু এক অদ্ভুত যান্ত্ৰিক শব্দ কৰি লিংকবোৰ ডিষ্টাৰ্ব কৰি আছে হয়তো সংগীতাৰ ফোনত কিবা প্ৰব্লেম হৈছে সেয়া বুলি ভাবি শ্ৰাৱণী ডক্টৰক সুধিছিলে এপইণ্টমেণ্ট কেঞ্চেল কৰিব নে নকৰিব কিন্তু ডক্টৰ বৰাই কেছটোৰ কিবা মানসিকভাৱে জড়িত হৈ পৰিছে নিজেই যাব বিচাৰিছে আচলতে বৰাই সেই টিকু বোলা ল'ৰাজনৰ লগত লগ নকৰালৈকে শান্তি নাপাব 12 বছৰৰ বয়সৰ ল'ৰা এজন ইমান দিন ক'ত নাইকিয়া হৈ থাকিব পাৰে সেয়া নজনাকে নহ'ব সেইবাবে বৰা নিজেই ওলাই গ'ল মোৰ শ্ৰোতা বন্ধুসকল হঠাৎ মোৰ মাত শুনি আচৰিত নহ'ব আচলতে মোৰ মাথাত প্ৰশ্ন উঠিছে কোনোবাই যদি ডক্টৰ বৰাৰ লগত কি এক্সপিৰিয়েঞ্চ হ'ব গৈ আছে সেয়া এতিয়াই বুজি উঠিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এতিয়াই পজ কৰি তলত কমেণ্টৰ টাইমিং আৰু এণ্ডিং ক্লাইমেক্স লিখি জনাওক
চোৱা যাওক কাৰ ছিক্স চেন্স কিমানখিনি ইট উইল বি ইণ্টাৰেষ্টিং আৰু মোৰ বিশ্বাস আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আপোনালোকৰ মাজত বহুতৰে চাগে এনেকুৱা হৈছে যে কিবা এটা বিপদ হোৱাৰ আগত সংকেত পায় মাথাত কিবা কিবি চলি থাকে নহয়নে বাৰু এক নজনা অনুভূতি আকাশত মেঘ গৰজি গ'ল বৰষুণ দিব চাগে এই অৱতৰত বৰষুণ একদম ভাল নালাগে ডক্টৰ বৰা মিউজিক চিষ্টেম বেয়া হৈ থকাৰ বাবে মুখত গুণগুণ গান এটা লৈ আছে ডক্টৰ বৰাই চহৰৰ ৰাস্তা এৰি গাঁৱৰ কেঁচা ৰাস্তা ধৰিলে বৰাৰ চুইফ্ট ডিজায়াৰ এখন লাহে লাহে বৰষুণ নামিছে ৱাইপাৰ অন কৰি দিলে গ্লাছত স্পষ্ট একো দেখা নাই বৰাই গ্লাছখন ভিতৰৰ পৰা মুচিবলৈ হাত আগুৱালে হঠাৎ গাড়ীৰ ফ্ৰণ্ট গ্লাছত থপকৈ ওপৰৰ পৰা কিবা এটা আহি পৰিছে বৰাই গাড়ী কণ্ট্ৰল কৰিব পৰা নাই চম্ভালিব নোৱাৰি তৎক্ষণাত ব্ৰেক চেপি দিলে এক ডাঙৰ চিঞৰ যেন মাৰি গ'ল গোটেই ৰাস্তাই জোৰকৈ উশাহ লৈ আছে ডক্টৰ কপালৰ কাষৰ পৰা বৈ অহা ঘামে কিবা সতৰ্ক বানি দিছে টেনশ্যনত 2 মিনিটতে ঘামি গৈছে সি গাড়ীৰ পৰা নামতে দেখিছে বৰষুণ অলপ বাঢ়িছে একবাৰ মনত ভয় হ'ল তাৰ যদি মৰি গৈছে তেতিয়াহ'লে কি হ'ব নিজে ডক্টৰ হয় সি এৰিওতো যাব নোৱাৰিব কিন্তু ওপৰৰ পৰা যেতিয়া পৰিছে তেতিয়াহ'লে কিবা সৰু জীৱই হ'ব সেয়া নিশ্চিত দৌৰা দৌৰিকৈ আগুৱাই গ'ল গাড়ীৰ সন্মুখলৈ নাই ক'তো একো নাই আগুৱাই গৈ ভালদৰে চালেহি নাই সঁচাকৈ ক'তো একো নাই গাড়ী গোটেইখন ঘূৰি চালে নাই ক'তো একো নাই মনত সন্দেহ হ'ল তাৰ ডেট হাউ ইজ দিছ পচিবল গাড়ীৰ ফ্ৰণ্ট মিৰৰ চেক কৰোঁতে দেখিলে বৰষুণৰ পানীৰে ধুই যোৱা অলপ তেজৰ অৱশিষ্ট আৰু গ্লাছত দাগ পৰিছে তাৰমানে এক্সিডেণ্ট হোৱাটো খাটাং সৰু কিবা জন্তুৱে আঘাত পাইছে আৰু পলাই গৈছে বুলি ভাবিয়ে ডক্টৰে দৰ্জা খুলি ছিটত বহোতেই লক্ষ্য কৰিছে লগৰ ছিটখনত মৰা কাউৰী এটা পৰি আছে একেবাৰে বমি হৈ যোৱা বৰাই নিজক চম্ভালিব পৰা নাই দৰ্জা খুলি হাতেৰে ধৰি যিমান জোৰকৈ পাৰে সিমান জোৰকৈ দলিয়াই দিলে সেই মৰা পাখিটোক বিচলেৰী পানীৰে হাত মুখ ধুই আকৌ সোমালে গাড়ীৰ ভিতৰত বৰষুণ আৰু জোৰকৈ আহিছে ফচি যাব বুলি ভয় কৰি সি গাড়ী ষ্টাৰ্ট দিলে আজি এইবোৰ কি হৈছে ভিতৰত কাউৰীৰ মৃতদেহ আহিল কেনেকৈ নে সঁচাকৈ মৰা কাউৰী নাছিলেই বৰাক হেলুচিনেশ্যনে পাইছে নেকি শ্ৰাৱণীয়ে কোৱা মতে এইটো এড্ৰেছ হ'ব লাগে সংগীতাহঁতৰ ঘৰ আহি পাইছে সন্মুখত চাপৰ লোহৰ গেটখনত কোনো তলা লগোৱা নাই গেট খুলি সোমাই গৈ বন্ধ কাঠৰ দৰ্জাৰ কলিং বেলটো টিপি দিলে 2-3 বাৰ বজাৰ পিছত দৰ্জা খুলি গ'ল সন্মুখত ৰৈ আছে সংগীতা চিনাকি হাঁহি এটা দি ডক্টৰ বৰাই ভিতৰলৈ সোমাবলৈ সোঁ ভৰি আগবঢ়ালে কিন্তু বাধা পালে আৰম্ভণিতে সংগীতাই দৰ্জাৰ ফ্ৰেমৰ পৰা 1 ইঞ্চিও আঁতৰি যোৱা নাই বৰঞ্চ অবাক চাউনিৰে চাই আছে বৰাৰ ফালে ডক্টৰে অলপ আনইজি ফিল কৰিলে সংগীতাই কি নিজৰ বোধ বুদ্ধি এইবোৰ হেৰুৱাই পেলাইছে নহ'লে তাই চকুত চাই যিকোনো মানুহে কৈ দিব পাৰে যে তাই ডক্টৰ বৰাক চিনি উঠিব পৰা নাই এইটো কেনেকৈ সম্ভৱ কেইদিনমান আগতে চাক তেখেত নিজে আহি ৰিকুৱেষ্ট কৰি মাতি কৈছে সেই মানুহজনক ইমান সোনকালে পাহৰি যোৱাটো কি সুস্থ মানুহৰ বাবে সম্ভৱ অপমানিত হোৱাৰ পিছতো ডক্টৰ বৰাই ক'লে মই ডক্টৰ বৰা যোৱা সপ্তাহে যে মোৰ চেম্বাৰত আপুনি আহিছিলে আপোনাৰ ল'ৰা টিকুৰ বিষয়ে কিবা ক'বলৈ মনত আছে হঠাৎ যেন টোপনিৰ পৰা জাগি উঠিল সংগীতা আৰে ছাৰ মনত পৰিছে ছাৰ আহক বেয়া নাপাব ছাৰ আচলতে মোৰ আজিকালি একো মনত নাথাকা হৈছে আহক ভিতৰলৈ আহক অপমানিত বোধটো এতিয়াও নাই যোৱা বৰৰ সেইবাবে তেখেতে একো উত্তৰ নিদিলে দৰ্জা দি সোমাই গ'লে ড্ৰয়িং ৰুমত চব একেবাৰে সজাই থোৱা আছে ডাঙৰ এখন কিতাপৰ আলমাৰি বেলেগ বেলেগ হস্তশিল্পী 40 ইঞ্চ মাপৰ এখন টিভি চলি আছে ঘৰৰ ভিতৰত ওলোটাফালে চোফাত বহি আছে এজন পুৰুষ আৰু এজন ল'ৰা বুজিব পৰা গৈয়ে আছে যে টিকু আৰু টিকুৰ দেউতা টিকুৰ হাতত টিভিৰ ৰিম'ট সি অনবৰতে টিভিৰ চেনেল খলাই গৈ আছে
এটাৰ পিছত এটা। কিন্তু এটা বস্তু লক্ষ্য কৰিবৰ বৰ আচৰিত লাগিল। তাৰ দেউতাই আপত্তি কৰাটো দূৰৰ কথা, এক শিলাৰ পুতলাৰ দৰে মনোযোগেৰে অশান্ত সেই টিভি ফালে চাই আছে। টিকুৱে হঠাৎ হেৰাই যোৱা আৰু হঠাৎ ঘূৰি অহাত ঘৰৰ প্ৰত্যেকজন মানুহৰ মানসিকভাৱে আঘাত পাইছে, সেয়া স্পষ্ট। সংগীতাই ডক্টৰ বৰাক হাতৰ ইংগিতেৰে এখন চোফাত বহিব ক'লে আৰু তাৰপিছত ঘটা সৰু কথাটোৱে ডক্টৰ বৰাক দিলে এক আচৰিত অনুভূতি। সংগীতাই সুত সৰু কৰি এক বিচিত্ৰ সুহুৰি বজালে। সুহুৰি শুনি টিকু ঘূৰি চালে সংগীতাৰ ফালে। ফিচ ফিচকৈ মাতিলে তাই, টিকু টিকু ইফালে আহচোন টিকু। বৰাই এইবাৰ চিধা হৈ বহিলে। নিজৰ ল'ৰাক কোনোবাই সেনেকৈ মাতিব পাৰে নেকি? সুহুৰি বজাই লক্ষ্য কৰিলে যে টিকু বাধ্য ল'ৰাৰ নিচিনা একদম ওচৰত আহি বহিছে। মাৰ মাতত সি এক মিচিকি হাঁহিৰে সন্মতি জনালে। চকু তলমূৰ কৰি আহি ৰ'ল ডক্টৰ বৰাৰ ওচৰত। এটা বস্তু উপলব্ধি কৰিছে বৰাই। প্ৰথমতে টিকুৰ হাঁহি বৰ ধুনীয়া, কিন্তু তৎক্ষণাত লক্ষ্য কৰিলে যে তাৰ মুখখন মেল খাইছে কাণলৈকে। গা একেবাৰে শিহৰি উঠিলে ডক্টৰ বৰা। নিজক চম্ভালি উঠি হাত হিলাই কাষত আহিবলৈ ইচাৰা দিলে টিকুক। পকেটৰ পৰা টিকুৰ বাবে অলপ ডায়েৰী মিল্কৰ পেকেটটো আগুৱাই দিলে আৰু ক'লে, বহা। এইবাৰ টিকুৱে চকু তুলি চালে বৰা। এন্ধাৰ বেছি হোৱাৰ বাবে তাৰ চকুৰ মনি ভালদৰে চাব পৰা নাই ডক্টৰ বৰা। টিকুৱে হাতত চকলেটটো লৈ পেকেটৰ সৈতেই মুখত ভৰাই দিলে, কিন্তু তাৰ দৃঢ় দৃষ্টি ডক্টৰৰ ফালে। আৰে আৰে কি কৰিছা? পেকেটৰ পৰা চকলেটটো ওলাই লোৱা আকৌ। বৰ আচৰিত ভাৱ আহিছে ডক্টৰৰ মনত। তেতিয়ালৈকে চকলেটৰ আধাখিনি সোমাই গৈছে টিকুৰ মুখত। ডক্টৰ সংগীতাৰ ফালে চালে। তাইৰ মুখতো সেই একেই লম্বা কাণলৈকে চুই যোৱা হাঁহি। সিদিনা চেম্বাৰততো ইমান ডাঙৰ মুখৰ হাঁহি লক্ষ্য কৰা নাছিলে ডক্টৰে? নে সিদিনা তাই সঁচাকৈ সহায় নাছিলে? মনত কৰিব পাৰে নে ডক্টৰ বৰাই? মাৰ হাঁহিয়ে কি পাইছে ল'ৰাই? হাঁহি যে ইমান বিৰক্তিকৰ হ'ব পাৰে সেয়া আজিলৈকে বুজি উঠা নাই ডক্টৰে। চকলেটটো গোটেই শেষ কৰি সৰুকৈ মিচিকে হাঁহি দি ডক্টৰৰ ওচৰত আহি বহিলে। ডক্টৰে অলপ আগতে ঘটি যোৱা অজ্ঞান অনুভূতিৰ পৰাও লোৱাব পৰা নাই নিজক। কিন্তু কথাবোৰ জনাৰ আগতে তুমি কেনে, কি খবৰ সোধাৰ পিছত আচল প্ৰশ্নটো কৰিলে। আচ্ছা টিকু, কেইদিনমান আগতে যে তুমি মেঘালয়া গৈছিলা ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যনত, তোমাৰ মনত আছে? টিকু এবাৰ মাৰ ফালে চালে আৰু মূৰ জোকাৰি ক'লে, নাইতো। অঁ, এয়া কি তুমি পাহৰি গ'লা? তুমি আৰু তোমাৰ বন্ধুবোৰ গৈছিলা। তুমিতো কুইজ ভাল পোৱা ন? নাইতো। আকৌ এবাৰ টিকুৱে মাৰ ফালে চালে। সংগীতাৰ মুখত এতিয়াও ফুটি আছে সেই কাণলৈকে মুখ মেল খোৱা অদ্ভুত হাঁহি। এক দৃষ্টিৰে টিকুৰ ফালে চাই আছে। বহুত কষ্টৰে তাৰ পৰা নজৰ আঁতৰালে ডক্টৰ বৰাই। তেতিয়াহ'লে এই ঘৰখনত তুমি ক'ৰ পৰা উভতি আহিছিলা? এন্ধাৰৰ পৰা। এন্ধাৰৰ পৰা মানে? তোমালোকক য'ত থাকিব দিছিলে তাত কি পোহৰ নাছিল নেকি? তোমালোকতো স্কুল এখনৰ হোষ্টেলত আছিলা। নাইতো, আমি এটা ডাঙৰ এন্ধাৰ সুৰংগৰ ভিতৰত আছিলোঁ। এন্ধাৰ সুৰংগ? সেইটো ক'ত আছিলে? মাটিৰ তলত। তাত তোমাৰ লগত আৰু কোন কোন আছিলে? তোমাৰ লগৰ বন্ধুবোৰ? নাই, মই আছিলোঁ, ইহঁত দুজন আছিলে আৰু বহুতো আছিলে। অলপমান মনে মনে থাকি ডক্টৰৰ ফালে আঙুলিয়াই ক'লে, তুমিও থাকিছিলা। ভিতৰত বৰষুণ নাই, কিন্তু কেতিয়াবা কেতিয়াবা বিজুলীৰ চমকত গোটেই ঘৰৰ পোহৰ একেবাৰে বিচিত্ৰ আগজাননী দি গৈছে। আকৌ হঠাৎ এন্ধাৰত বিলীন হৈ গৈ আছে চব। পকেটৰ পৰা ৰুমাল উলিয়াই কপালৰ ঘাম মুচিলে ডক্টৰ বৰাই। আকৌ সেইটো নিজৰ জেগাত থৈ ক'লে, চোৱা টিকু, মই জানো ইমান দিনত যি ঘটিছে তোমাৰ লগত সেয়া ধুমুহাতকৈ কম নহয়, কিন্তু মোক চব বস্তুবোৰ খুলি নক'লে মই কেনেকৈ তোমাৰ চিকিৎসা কৰিম? হা? টিকু মূৰ ঘূৰাই পিছফালে বহি থকা দেউতাৰ ফালে চালে। ডক্টৰো তাৰ দৃষ্টি অনুসৰণ কৰি চালে। থতমত খালে। মানুহজনে অলপ আগতে টিকুৱে এৰি থৈ যোৱা ৰিম'ট হাতত লৈ অনবৰতে টিভি চেনেল চেঞ্জ কৰি আছে, ঠিক টিকুৰ নিচিনাই।
কোনো আৰম্ভণি কোনো অন্ত নাই কামৰ এয়া কি ধৰণৰ কাম সংগীতাৰ মুখত হাঁহি এতিয়া নিমিষতে এন্ধাৰৰ নিচিনা হেৰাই গ'ল তীব্ৰ দৃষ্টিৰে ডক্টৰৰ ফালে চাই আছে ডক্টৰৰ বুকুত কিবা হেঁচা যেন পালে আৰম্ভ হৈছে এক বিচিত্ৰ বিষ সংগীতাই ক'লে জানে এই পৃথিৱীৰ সমান্তৰাল গভীৰত আৰু এখন সমান্তৰাল দুনিয়া আছে তাতে বাস কৰে পৃথিৱীত বাস কৰা মানুহৰ নিচিনা একেবাৰে এক চেহেৰাৰ মানুহ তাতে কোনো কাৰো মা নহয় দেউতা নহয় সন্তান নহয় ভাইটি ভণ্টি একোৱেই নাই ইয়াতে টিকুৰ মাৰ নাম সংগীতা দেউতাৰ নাম প্ৰভাল কিন্তু সঁচাকৈ ক'ব গ'লে টিকু মোৰ ল'ৰা নহয় মই প্ৰথম বুজি পোৱা নাছিলোঁ কিন্তু এই কেইদিনমান ধৰি গম পাইছোঁ যেতিয়াৰে পৰা টিকুৱে সেই সুৰংগৰ পৰা আহিছে আৰু সেই সুৰংগৰ চাপ নিজৰ মাজতো পাইছোঁ এই পৃথিৱীৰ মানুহৰ নিচিনা মুখা আমি নিপিন্ধোঁ আমি মাথো জানো এন্ধাৰ আমাৰ ইয়াতে বহুত নাম যাদুকৰী জুগিনী বেতাল আৰু কিমান কি এইবোৰ তোমালোকৰ বনোৱা নাই তোমালোকৰ যি বেয়া ভাৱনাবোৰ মনৰ ভিতৰত এন্ধাৰ গুহাত জমা হৈ থাকে তাৰ পৰাই আমাৰ সৃষ্টি হয় সেই এন্ধাৰ ভূণৰ পৰাই আমাৰ জন্ম আমাৰ উৎস পৃথিৱী টিকু ভাল ল'ৰা মা দেউতাৰ কথা শুনে পঢ়া শুনাত খেল ধেমালি সকলোতে সি অদ্বিতীয় বাধ্য ল'ৰা কিন্তু মনৰ গভীৰত সি বেয়া পাইছিলে চবকে জ্ঞান পোৱাৰ পিছৰ পৰা ল'ৰাক চবফালে প্ৰথম কৰি তোলাৰ বাবে ওচৰৰ মানুহবোৰে তাৰ ওপৰত চাপ সৃষ্টি কৰিছিলে কেতিয়াও বিচাৰিব চেষ্টা নকৰিলে সি কি বিচাৰে অ'ত নাযাবা ত'ত নাযাবা তাৰ লগত নিমিলিবা টিকু এই প্ৰশ্নৰ উত্তৰটো কোনো নাজানে তুমি এবাৰ কৈ দিয়াচোন টিকু কবিতাটো এবাৰ গাই দিয়াচোন আচলতে টিকু আছিল ট্ৰফিৰ নিচিনা আৰু বনি গৈছিল আলমাৰীত থকা শ্ব'পিছৰ দৰে কিন্তু তাৰ মনৰ ভিতৰত অলপ অলপকৈ জমা হৈ আছিল কুলস্তূপৰ আৱৰণ তাৰ মনৰ ভিতৰৰ ইচ্ছাবোৰে অলপ অলপকৈ বিদ্ৰোহ কৰা আৰম্ভ কৰিছিল কিন্তু এদিন সি সন্ধান পাই গ'ল সেই এন্ধাৰ সুৰংগৰ য'ত আছিলোঁ আমি টিকুৰ নিচিনা ল'ৰাবোৰে কেতিয়াও মুখা নিপিন্ধে সেইবাবে সিও আমাৰ আপোন হৈ পৰে তোমালোকৰ ভাষাত ক'ব গ'লে অলটাৰিগ ওলাই আহি পৰিল পৃথিৱীৰ আগত আৰু সি প্ৰণ কৰিলে কেতিয়াও মুখা নিপিন্ধে লাহে লাহে পৃথিৱী এৰি সংগীতা আৰু প্ৰভালো নিজৰ ল'ৰাৰ ওচৰত গুচি গ'ল আৰু ইয়াত আহিলোঁ আমি তোমালোকৰ চকুত অদ্ভুত কিন্তু এয়া সঁচা আচ্ছা আপোনালোকে কি 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 জিতি বকি আছে হা আপোনালোকৰ কথা শুনি মোৰ একদম সুস্থ মনৰ নিচিনা লাগি থকা নাই আপোনালোকে এক ইলিউশ্যনত ভুগি আছে বুজি পাইছে নাই এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে অধৈৰ্য হৈ চিঞৰি উঠিলে ডক্টৰ বৰাই কিন্তু কেতিয়া যে প্ৰভাল উঠি আহি ডক্টৰৰ পিছফালে ৰৈছিল সি লক্ষ্যই কৰা নাই টিভিত এতিয়া একে সুৰে বাজি উঠিছে জিৰজিৰণিৰ শব্দ অশান্ত ইলেক্ট্ৰনৰ নিচিনা কেইটামান দাগ ইফাল সিফাল কৰি পৰিছে এটা বস্তু লক্ষ্য কৰি সি জঁপিয়াই উঠিলে পিছফালে ৰৈ থকা প্ৰভালৰ উচ্চতা এতিয়া আগৰ নিচিনা নাই তাৰ উচ্চতা প্ৰায় 6 ফুটৰো ওপৰত হৈ গৈছে এইবাৰ কাণৰ একেবাৰে ওচৰত কণ্ঠ ভাহি আহিল প্ৰভালৰ বিশ্বাস কৰিব আপুনিও বিশ্বাস কৰিব যেতিয়া এই অন্ধকাৰ দুনিয়াৰ পৰা ডক্টৰ বৰা আহি ৰ'ব আপোনাৰ আগত তেতিয়া আপুনিও বিশ্বাস কৰিব আপুনি চাব বিচাৰিলে এতিয়াই দেখাব পাৰোঁ আপোনাক চাব বিচাৰে নেকি কওক হা চাব নেকি এইবোৰ পগলমিৰ অতি সোনকালে ট্ৰিটমেণ্ট দৰকাৰ খঙত ছফাৰ পৰা উঠি থিয় হ'ল ডক্টৰ বৰাই কিন্তু সেয়া কি ডক্টৰে লক্ষ্য কৰিলে যে সংগীতা আৰু টিকুৰ হাইটো অলপ অলপকৈ বাঢ়ি উঠিছে থতমত খাই ক'লে আপোনালোকে কোনো সুস্থ মানুহ নহয় আপোনালোকৰ ট্ৰিটমেণ্টৰ দৰকাৰ হৈছে মোক ঘৰত মাতি আনি এনেকুৱা কথা কৈ কি বুজাব বিচাৰিছে মই আপোনালোকৰ ওপৰত একশ্যন ল'ম আৰু যোৱাৰ আগত এটা পৰামৰ্শ দি যাওঁ কালিয়ে গৈ নিজে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰক ৰ'ব ভয় খাইছে নেকি নিজৰ মনৰ ভিতৰৰ লেতেৰা অপবিত্ৰ ইচ্ছাবোৰক চকুৰ সন্মুখত থিয় দি থকা চাই দিগদাৰ হৈছে চাগে ন আপুনি মোক চম্ভালি কথা ক'ব কৈ দিছোঁ মই এজন নামী দামী ডক্টৰ হয় আপোনাক কৰোণাময় মুখখন চাই মই আপোনাৰ ল'ৰাক ইমান ৰাতি হ'লেও বৰষুণৰ মাজত হ'লেও লগ কৰিব আহিছোঁ
তাৰ মানে এয়া নহয় যে আপুনি মোক যি টি কৰি থাকিব, মোক অপমান কৰিব আৰু মই মুখ বন্ধ কৰি চব শুনি থাকিম, সহ্য কৰি থাকিম। অপবিত্ৰ ইচ্ছা বুলি আপুনি কি ক'ব বিচাৰিছে? আপুনি আহিছে নে আপোনাক আহিবলৈ বাধ্য কৰাইছো? কিয় মনত নাই ৰাস্তাত সেই কাউৰীৰ কথা? ডক্টৰৰ ভৰিৰ তলত মাটি যেন খহি পৰিল। এয়া কি কৈ আছে সি কেনেকৈ জানিলে এইবোৰ কথা? ডক্টৰৰ তেজ হিম হৈ গ'ল তেতিয়াই যেতিয়াই টিকুৰ চকুৰ ফালে চালে। বিজুলী পোহৰত ভালদৰে চাবগৈ গম পালে মণি নাই, টিকুৰ চকুৰ মণি নাই। কি? সংগীতাৰ ফালে চাওঁতেও দেখিলে একে অৱস্থা। সংগীতাৰো চকুৰ মণি বগা হৈ ধপকে জ্বলি উঠিছে। সংগীতাই এক বিচিত্ৰ আৱাজত কৈছে, কিয় বৰা, আপুনি আপোনাৰ এছিষ্টেণ্টৰ বিষয়ে বেয়া চিন্তা নাৰাখে? তাইক কষ্ট নিদিয়ে? আপুনি তাইক নামাৰে? মই যোনদিনা আপোনাৰ চেম্বাৰত গৈছিলোঁ সেইদিনাই দেখিছিলোঁ সেই শ্ৰাৱণীৰ গালৰ কাষত জমি থকা তেজৰ স্তূপ। মই সেইদিনা চেম্বাৰত যাওঁতেই গম পাইছিলোঁ আপুনি অলপ আগতে তাইক মানসিক আৰু শাৰীৰিকভাৱে কৰি উঠাৰ যন্ত্ৰণাৰ চাপ। আপুনি তাইক পিঠে নহয় জানো? নহয় জানো? ডক্টৰ বৰা এবাৰ ধৰামকে চফাৰ ওচৰত পৰি গ'ল। সি বুজি পাই গৈছে যে তাৰ পাপৰ ঘৰা ভৰি গৈছে। সিহঁতৰ কথা মনত পৰিছে যাক সি আজিলৈকে মলেষ্ট কৰি আহিছে। ডক্টৰৰ নামত এজন পিশাচ। প্ৰত্যেকগৰাকীৰ মনৰ বেদনা যেন আজি সি অনুভৱ কৰিব পাৰিছে। বৰা এইবাৰ চিঞৰিব চেষ্টা কৰিলে কিন্তু নাই, তাৰ মাত ওলোৱা নাই। মানুহে কয় সপোনত বোবাই ধৰিলে এনেকৈ হয়, কিন্তু সিটো শুই থকা নাই, তেতিয়াহ'লে এনেকৈ কেনেকৈ হ'ব পাৰে? সি ওপৰৰ ফালে চাই ভয়ত কাঠ লাগি গ'ল। সংগীতা, প্ৰবাল আৰু টিকু এতিয়া আগৰ নিচিনা নাই। তই আৰু একো ক'ব নোৱাৰিবি। ব'ল তোকো লৈ যাওঁ আমাৰ লগত সেই এন্ধাৰ গুহাত, এন্ধাৰ সুৰংগত আৰু সেই এন্ধাৰ দুনিয়াত। তই যাবি আমাৰ তাত আৰু আমি লৈ আনিম আমাৰ নিচিনা আৰু এজন। নমস্কাৰ, আপোনালোকে শুনি আছিলে আজিৰ কাহিনী সি মোৰ টিকু নহয়। আমাৰ আহিবলগীয়া কাহিনীবোৰ শুনিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু শ্বেয়াৰ কৰক নিজৰ বন্ধু আৰু চিনাকি মানুহৰ লগত। মই সুপ্ৰভাত আজিৰ বাবে বিদায় লৈছোঁ। তেতিয়ালৈকে এটাই কথা কওঁ, এটাই অনুৰোধ কৰোঁ, যদি কেতিয়াবা মনৰ এন্ধাৰৰ পৰা কোনোবা মাত লগাব আহে, উত্তৰ নিদিয়াকৈ নাথাকিব।